हाई फ्रेंड्स एतिया आबेली 4टा बाजिले और गई अकमान ऊल् जाऊँ। आज हूँ सानडे और आगबेला तो अफिसते गल आज अफिस आছিলে देवबारे और घर सोमाई सोमाई एकदम आमनि लगी गई मैं अकमान ऊल् जाऊँ जानो चाँ कत बोलो तेल आपलोक अकमान देखाओ बार कत जाऊँ कि करूँ। आज गरमो बहुत बेसि आछे एखिन बहुत बेसिके गरम परिसे कि मैं र'दटो जो मानले आंधारे हो जाबगे 5:30 जी आंधारे हो जाए र'दटो अलप अलप आছেই र'दटो अलप अलप थाकोते যাব লাগিব নহ'লে पूरा आंधार हो जाबगे हेतु कारण एटा चाবলৈ কাৰণে ওলাইছো। এতিয়া আমি কলৈ যাম কত নিবা ফুৰাবলৈ কত নিবা কি নহয় যাম ৰ'দটো আন্ধাৰে হ'বগে নেকি ন অলপ হা 5টা বাজিবই হ'ল সোনকালে সোনকালে যাওঁ আৰু আমি Hey pretty baby, am I in your way? Cause you walked out so fast yesterday. No, I don't think you're here to stay. আমি ৰিজৰ্টখন পাই গ'লো এইমাত্ৰ। Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds chirping and I hear my name, grasping into a life. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah. এতিয়া আমাৰ খানা আহি গ'ল কফি আহিলে আৰু চিকেন চাওমিন লৈছিলোঁ সেয়া আহি গ'ল এতিয়া আমি খাই লওঁ তেতিয়াহ'লে। আমি অকমান আগতে আহি পেলাই ঘৰ পালোহি আৰু মই কাপোৰ খলুৱাই নাই খলাম আৰু কিন্তু আমাৰ যাওঁতে বহুত বেছি দেৰি হৈ গ'ল যে সেইকাৰণে ভালকে মানে চাব নোৱাৰিলোঁ। ৰিজৰ্টখন বহুত বেছি ধুনীয়া হয় আৰু কেইটামান হেৰি আছিলে ভাটৌ চৰাই আছিলে কালাৰিং ইমান ধুনীয়া ভাটৌ চৰাইকেইটা কিন্তু ভালকে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। বহুতখিনি আছিলে বহুত মৰম লগা হয় আৰু অকণ সোনকালে আহিবলগীয়া হ'ল কাৰণ ইমানেই মানে বৰষুণ দিব নিচিনা কৰিলে মানে বিজুলী ঢেৰেকনি ইমানেই মাৰিলে কিন্তু মানে 1 টোপাল 2 টোপাল দি বৰষুণটো এৰিয়ে দিলে। আমি সেইকাৰণে অকণ সোনকালেও গুচি আহিলোঁ আৰু এই মাত্ৰ আহি পাইছোঁহি। এতিয়া মই কাপোৰ কানি সলাই লওঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। কালি আহি পেলাই ভিডিঅ' কৰা নহ'লে আৰু এতিয়া দুপৰীয়া 11:30 বাজিছে। মই এতিয়াৰ পৰা আকৌ ব্লগটো আৰম্ভ কৰিছোঁ। আচলতে মই মিছ'ৰ পৰা কেইটামান বস্তু লৈছিলোঁ ঘৰ সজাবৰ কাৰণে আৰু মই সেইকেইটা আপোনালোককো দেখাওঁ। যদি আপোনালোকে মিছ'ৰ পৰা বস্তু লোৱা নাই তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব বহুত কম প্ৰাইচত বিৰাট ধুনীয়া কোৱালিটিৰ বস্তু পোৱা যায়। গতিকে আপোনালোকে এইকেইটাও চাই লওক। যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে ল'ব পাৰিব। দামটো বহুত বেছি কম হয়। যিখিনি বস্তু মিন্ত্ৰা বা এমেজনত দামটো বহুত বেছি হয় যিটো কুৰ্তাই হওক ড্ৰেছ হওক কুৰ্তা ছেট হওক বা ঘৰত সজোৱা বস্তু যেনেকুৱাই নহওক কিন্তু মিছ'ত বহুত বেছি কম হয় দামটো। তেতিয়াহ'লে ব'লকচোন কি বস্তু লৈছোঁ চাওঁ। এইকেইজনা বুদ্ধা আৰু মেটেৰিয়েলটো বিৰাট ধুনীয়া হয় শ্ব'পিচ কেইটাৰ আৰু দেখিবলৈও বিৰাট মৰম লগা হয় বহুত ধুনীয়া হয়। যদি আপোনালোকে লওঁ বুলি ভাবে এটা ল'ব পাৰে আৰু প্ৰাইচো একেবাৰে কম হয় 235 আছিলে। এই দুটা হৈ গ'ল কেণ্ডেল ষ্টেণ্ড আৰু বিৰাটেই ধুনীয়া হয় মেটেৰিয়েলটো বিৰাট ধুনীয়া হয় আৰু ইয়াৰ প্ৰাইচটো হৈছিলে মাত্ৰ 300। কালাৰ এটা য়েল্লো এটা ৰেড বেলেগ বেলেগ কালাৰো আছে চাব পাৰে আপোনালোকে বহুত ধুনীয়া হয়। ক'ৰবাত হেং কৰি থৰিলে বহুত বেছি ধুনীয়া লাগে দেখিবলৈ। এডাল হৈ গ'ল এডাল ড্ৰিম কেচাৰ আৰু এডাল আজিকালি চবৰে ঘৰে থাকে আৰু থাকিলে এডাল বহুত বেছি ভাল হয় বুলি কয় আৰু দেখিবলৈ বহুত ধুনীয়া হয় আৰু ইয়াৰ দামটো আছিলে মাত্ৰ 203 টকা।
এডাল হৈ গ'ল এডাল সেউজীয়া লতাৰ নিচিনা পাত হয়, বিৰাট ধুনীয়া হয় কোৱালিটিটো। আৰু ইয়াৰ দামটো 216 টকা নে 17 টকা আছিলে। আৰু ইয়াৰ কোৱালিটিটো বহুত বেছি ধুনীয়া আহিছে। ক'ৰবাত আপোনালোকে হেং কৰি থৈ দিব লাগে, দেখিবলৈ বহুত ধুনীয়া লাগে। ৱাল স্লেব হয়, মানে ৱাল ষ্টেণ্ড বুলিয়ে ক'ব পাৰি। এডাল ব্লেক কালাৰ আৰু ইয়াৰ কোৱালিটিটো বিৰাট বেছি ধুনীয়া আহিছে। আৰু এনেকৈ ইয়াত ৱালত লগাব লাগিব, কিন্তু মই এতিয়া বৰ্তমানলৈকে লগোৱা নাই বাৰু। এইডাল বহুত ধুনীয়া আহিছে আৰু ইয়াৰ দামটো মাত্ৰ 416 টকা হয়। মই ছাইডত ফটো দি দিম বাৰু কেনেকুৱা হ'ব লগালে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট দিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।